हादरसाफोराव सांग्रांथि लाबोनो हादरसा दावबायनायाव लोरबां जादों आसामनि सासे जोहोलावा। सेभ नेचार सेभ लाइफ आरो स्ल' ड्राइभ लं लाइफ स्ल'गानजों हादोरारिफोरखौ सांग्रांथि होनो थाखाय साइकेलजों गुबुन गुबुन हादोरसायाव दावबायनानै लोरबां जानानै गोग्लैनानै दं आसामनि सासे जोहोलावा। जोहोलावखौ गसाइगाव आर.एन.बि देहा फाहामसालियाव फाहामथाय होनाय जादों। जोहोलावा बिश्वनाथ सारियाली गरे-हागि गामिनि रमाकान्त कचनि फिसाज्ला रुबुमनि कच मुंजों सिनायथि मोननाय जादों। असुस्थ जानाय जोहोलाव रुबुमनि कच बिथाङा गोजौ मख'नाय स्ल'गानजों दुलाराय भारत हादरनि हादरसाफोराव सांग्रांथि होनो थाखाय सानै लोगोजों लोगोसे 2022 मायथाइनिनो जानुवारि दानावनो साइकेल सालायजेननानै दावबायजेनदोंमोन। दासिमाव गासै 21 हादोरसा दावबायनानै फैबाय होननानै फोरमायथिदों बिथाङा। गोलाव सान हादोरसा दावबायनानै सोनाब बेंगलनिफ्राय दिनै आसाम हाबजेननाय दरखं मोखाङाव गोब्राब दुंहाव बोथोर आरो सोलायनाय आबहावानि थाखाय गसाइगाव सिमलताबुआव हुसखैयै जानानै गोग्लैयो। लोगो लोगो ओनसोलनि माखासे जोहोलावफोरा रुबुमनि कचखौ 108 एम्बुलेन्स लिंहरनानै गसाइगाव आर.एन.बि देहा फाहामसालियाव फाहामथायनि थाखाय थिसनो। दा देहाया एसे गोख्रों जाबोगासिनो दङ। फैबाय थानाय समाव देहाया गोख्रों जायोब्ला आरोबाव गावनि दावबायनायखौ आवगायफिनगोन होननानै फोरमायदों बिथाङा। আপুনি কি হৈছে? মোৰ মানে বৰ্তমান ৱেডাৰটো চেঞ্জ হোৱাৰ কাৰণে গাটো বহুত মানে অসুবিধা মানে বহুত বেমাৰত পৰি গৈছোঁ। জ্বৰ, গোটেই গাটো পেইন হৈ আছে, বমিও হৈছে। মানে এতিয়া আহোঁতে যেন তেনে মই এনেকৈ বৰ্ডাৰটো ক্ৰছ কৰি পেলাই আৰু ইয়াত যেন তেনে ইয়ালৈ হস্পিটেল গুচি আহিলোঁ। আগৰ পৰা আগলৈ জাৰ্ণিটো কণ্টিনিউ চাগে মই যদি কৰিব নোৱাৰোঁ তেন্তে মোৰ টীমৰ মই কাৰোবাৰ এটা মেম্বাৰক ফোন কৰি দিম জাৰ্ণিটো কণ্টিনিউ কৰিবৰ কাৰণে। আৰু যদি মই কণ্টিনিউ কৰিব পাৰোঁ তেন্তে মই কণ্টিনিউ কৰিম আৰু 21খন ষ্টেট কমপ্লিট হৈ গ'ল বৰ্তমান। আপোনাৰ নাম কি? মোৰ নামটো ৰূপমণি কোচ। ৰূপমণি কোচ। গাঁৱটো ক'ত? গাঁও গৰাকী মানে বিশ্বনাথ চাৰিআলি। ঘৰত কোনে কোনে আছে? ঘৰত মা দেউতা আৰু দেউতা। আপোনাৰ বয়স কিমান হ'ব? মোৰ বয়স 22 চলি আছে। 22। তাৰপাছত আপুনি ঘৰৰ পৰা কেতিয়া ওলাইছিল? মই ঘৰৰ পৰা জাৰ্ণিটো 2022 মানে ফাৰ্ষ্ট জানুৱাৰীতে মানে ষ্টাৰ্ট কৰিছিলোঁ। কি দিয়া আহিছিল আপুনি? কি দিয়া আহিছিল? কি দি আহিছিল আপুনি? বাইচাইকেল আমি তিনিজনে ষ্টাৰ্ট কৰিছিলোঁ। 3জন গৈছিলোঁ। 2জন মেম্বাৰে কন্যাকুমাৰীৰ পৰা গিভ আপ কৰিলে। তাৰ পৰা কন্যাকুমাৰীৰ পৰা আগলৈকে জম্মুলৈকে মই অকলেই কণ্টিনিউ কৰি আছোঁ। জম্মুৰ পৰা আকৌ চিধা হিমাচল হৈ পেলাই এনেকৈ মই ওলাই আহিছোঁ। আৰু এতিয়া মই আগলৈ কণ্টিনিউ কৰিব পাৰিম নে নোৱাৰিম আৰু নাজানো আৰু অৱস্থাটো একেবাৰে ভাল নহয় নিচিনা। আপুনি ঘৰত ফোন কৰিছে না পৰা নাই? ঘৰত কল কৰিছে না পৰা নাই? ঘৰত মানে কল কৰিবলৈ মোৰ এটা ফোন হিমাচলত বেয়া হৈছে আৰু এটা ফোন কালি ৰাতি এইটো ফোনো বেয়া হৈ থাকিলে। মানে মই ফোন কৰা ভালকৈ জনোৱা হোৱা নাই। মানে ঘৰত জনোৱা হোৱা নাই? ঘৰত জনোৱা হোৱা নাই। এনে কি কাৰণে গৈছিল আপুনি? আমি দুটা এৱাৰনেছ ফেলাই আছিলোঁ। ছেফ নেচাৰ ছেফ লাইফ, শ্ল' ড্ৰাইভ লং লাইফ। কাৰণ এক্সিডেণ্টটো বহুত হয় আৰু নেচাৰটো অলপ তাৰ নেচাৰটোৰ ওপৰতো মানে অলপমান মানে মানুহক সজাগ কৰিছিলোঁ আৰু এতিয়া এয়া হ'ল জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ বিশ্বনাথ চাৰিআলিৰ পৰা। 3জনে ষ্টাৰ্ট কৰিছিলোঁ। আমি এনেকৈ যেতিয়া আমি দুটা এৱাৰনেছ ফেলাই আছিলোঁ, ছেফ নেচাৰ ছেফ লাইফ, শ্ল' ড্ৰাইভ লং লাইফ। তাৰ পৰা আমি ইয়াৰ পৰা এনেকৈ গ'লোঁ ৱেষ্ট বেংগল গ'লোঁ। ৱেষ্ট বেংগলৰ পৰা আমি বিহাৰ হৈ পেলাই ঝাৰখণ্ডত গ'লোঁ। ঝাৰখণ্ডৰ পৰা ঝাৰখণ্ডৰ পৰা উৰিষ্যাৰ পৰা অন্ধ্ৰাৰ পৰা তেলেংগানাৰ পৰা আপোনাৰ তামিলনাডু মানে ৰামেশ্বৰম গ'লোগৈ মই। একদম ধনুষ্কটি লাষ্ট পইণ্ট তাত গ'লোঁ। তাৰ পৰা এনেকৈ ওলাই আহি পেলাই কন্যাকুমাৰী গ'লোঁ। কন্যাকুমাৰীৰ পৰা কেৰেলা হৈ পেলাই কৰ্ণাটকৰ কাৰৱাৰ হৈ পেলাই গোৱা হৈ পেলাই গোৱাৰ পৰা চিধা এনেকৈ পুনে হৈ পেলাই মহাৰাষ্ট্ৰ হৈ পেলাই গুজৰাটত গুচি গ'লোঁ। গুজৰাটৰ পৰা আকৌ মধ্যপ্ৰদেশ হৈ পেলাই মধ্যপ্ৰদেশৰ পৰা ৰাজস্থান হৈ ৰাজস্থানৰ পৰা হাৰিয়ানা হৈ হাৰিয়ানাৰ পৰা চিধা দিল্লী আহিলোঁ। দিল্লীৰ পৰা চিধা আপোনাৰ গ'লোগৈ
এইটো বুলি কয় হাৰিয়ানা হ'লোঁ দিল্লীৰ পৰা আকৌ হাৰিয়ানা আকৌ চণ্ডীগড় আপোনাক এতিয়া মানে হস্পিটেলখনে লৈ আহিছে হস্পিটেলততো মোৰ ইয়াত থকা পোৱা মানুহকেইজনেকে মানে লৈ আহিলে তেখেতসকলৰ মই নামো সোধা হোৱা নাই এতিয়ালৈকে আৰু ভালকৈ মানে কথা পাতিবলৈও হোৱা নাইকিয়া নিচিনা হৈছে তেখেতৰ মই তেখেতসকলৰ পৰা আহি পেলাই ৰখি পেলাই ক'লোঁ আৰু লগে লগে তেখেতসকলক হস্পিটেললৈ লৈ আহিলোঁ আৰু সেইখন সময়ত অৱস্থা বহুতেই বেয়া আছিলে অক্সিজেন অলপমান এতিয়া কি প্ৰব্লেম আছে আপোনাৰ অকণমান মানে ভাল পাইছোঁ নিচিনা লাগিছে কিন্তু তথাপিও মাথাটো বিষাই আছে ঠিক আছে